ডাক্তৰ আছেনে? কোন সোমাই নমস্কাৰ নমস্কাৰ কি হ'ল মানে হেৰি নহয় ডাক্তৰ মই মানে বৰ ডাঙৰ সমস্যা এটা কৈছোঁ কি সমস্যা সমস্যা মানে ইয়াত নহয় সদ্যহতে মোৰ মানে কি হৈছে আপোনাক কি কম বুজিছে মই মানে জন্ম হ'ব পৰা সঁচা কথা কৈ এনেকুৱা বিপদত পৰিছোঁ নহয় মই য'তে ত'তে সমস্যাত পৰিছোঁ আপুনি কাইণ্ডলি মোক মিছা কথা কোৱাৰ কিবা দৰৱ আছে যদি দিয়ক আছে এই মই একদম ৰেডি কৰিয়ে থৈছোঁ ন হয়নে ৰেডি কৰি থৈছে মানে এইটো ইলেকশ্যনৰ সময় নহয় এইটো বেলেগ ডিমাণ্ড কোনে লয় এইটো মানে নেতা ফেন নেতাবিলাকে লয় নেতাই লয় কাৰণে নেতা ফেন মিছা কথা কয় দিয়কচোন কাইলৈ দিয়ক তাৰপিছত হেৰি নহয় দামটো কিমান দাম কিন্তু ইয়াৰ অলপমান ভৰিব লাগিব আপুনি মানে কিমান ভৰিব লাগিব গাই প্ৰতি 500 টকা গাই প্ৰতি 500 মানে গোটেই ফেমিলিটোৱে ল'লে ডিছকাউণ্ট দিওঁ 10% দেই সদ্যহতে মই অকলেহে ল'ম অকলে ল'ব অকলে ল'ম যদি আপুনি কেনেবাকৈ চেইন ছিষ্টেমত মানুহ আনিব পাৰে তেনেহ'লে মই 200 মান টকাতে কৰি দিম কাম হয় নি বেলেগ ডিমাণ্ড মোৰ তেনেকুৱা হেৰি নাই সদ্যহতে আপুনি বাৰু যিটোকে লয় সেইটোকে ল'ব মই অকলে ল'ম দিয়কচোন অকলে ল'ম অলপ মেলা কি মেলিম জিভা এইটো জিভাত লয় জিভাত লয় হেৰি নহয় ডাক্তৰ মোৰ জিভা এখনহে সদ্যহতে মোৰ হাত দুখন হাততে দিয়ক নহ'লে হাতত দিলে নহ'ব একেবাৰে ব্ৰেইনত দিব লাগিব ব্ৰেইনত অকণমান চাপি আয়া দিয়াই নাই দিয়াই নাই মই দিলে বুলি ভাবিছিলোঁ হৈ গ'ল মই যাওঁ ক'ত যায় যাওঁ ৰ'ব পইচাটো দিয়ক কিহৰ পইচা এই নেতা ফেনটো যে আপোনাক দিলোঁ তাৰ পইচাটো দিয়ক আকৌ কেতিয়া দিলে কেলে এই মাত্ৰক আপোনাক মই দিয়া নাই জানো বেজীটো কেতিয়া দিলে কেলে এই মাত্ৰক আপোনাক এই ব্ৰেইনত দিয়া নাই জানো আপুনি বেজী দিলে দিলে আকৌ কি হ'ল তাৰপৰা 500 টকা দিয়ক আকৌ কিহৰ পইচা বেজীৰ পইচা আকৌ 500 টকা কিমান 500 দিলোঁ নহয় কেতিয়া দিলে কেলে এতিয়া দিয়া নাই জানো কি তাত কৈছে এইমাত্ৰ আপোনাক মই 500 টকা দিছোঁ নাই তই মোক কেতিয়া 500 টকা দিলি ইছলাম এইমাত্ৰ মই আপোনাক 100 টকীয়া 5খন দিয়া নাই তই কেতিয়া দিলে মোক 500 টকা কেলে এতিয়া আপোনাক মই 500 টকা দিয়া নাই কথা ক'বলৈ হাত নিদিব কেতিয়া দিলি কেতিয়া 500 টকা দিলে বেলেগ হৈ যাব দেই চোৰ মোৰ পৰা পইচা বিচাৰিছ দম দিছ কামত দিলে যেন পাইছোঁ দেই কি হৈছে জানো দিনক দিনে প্ৰেছাৰটো বাঢ়ি গৈছে ডাক্তৰ কোন ডাক্তৰ কোন মহাশয় কি লাগে ডাক্তৰ কি লাগে মোৰ দুখৰ কথা আপোনাক কিনো কম ওলাই যা কেলে কৈছে হয় ওলাই যা ডাক্তৰ কি হ'ল ডাক্তৰ ডাক্তৰ কি হ'ল এই আপুনি যে সেই নেতা ফেন নামৰ দৰৱটো যে দিছিলে সেইটো খোৱাৰ পিছদিনাখনৰ পৰাই আজি এসপ্তাহ হ'ল মোৰ এই অৱস্থা মই পিছে কি কৰিব লাগে ডাক্তৰ মই আপোনাক হাত দিয়াই এখন হাতে দাঙিছোঁ দেই ইখন দাঙিব নোৱাৰা হৈছোঁ হেৰি মানে মোক আপুনি কিবা দৰৱ চৰৱ দি বুজিছে সেই আগৰ অৱস্থালৈ আনি দিয়ক বুজিছে নাই মই নোৱাৰিম আপোনাৰ কোনো বিশ্বাস নাই কথা নকব বুজিছে সেই নেতা ফেনটো লোৱাৰ 5 দিনৰ পৰাই আজি আপোনাৰ এসপ্তাহ হ'ল বুজিছে মোৰ মুখৰ পৰা আখৈ
ফুটা দি আপোনাক মিছা কথাকে ওলাই মানুহে কি কৰিলে দখা চাওকচোন মই দেখিছো মই ভালকে দেখিছো পিছে মই কি কৰিব লাগে নহয় মানে আপুনি সঁচা কথা কোৱা আকৌ কিবা দৰৱ আছে যদি দিয়ক বুজিছে মোক আগৰ অৱস্থালৈ আপুনি ঘূৰাই নক দেই দৰৱ আছে পিছে মই দিব নোৱাৰিম কেলে ক'লে হয় কেলে ক'লে আপোনাৰ কোনো বিশ্বাস নাই দৰৱ আছে এয়া মই দৰৱ ৰেডি কৰি থৈছো নহয় এইটোনো কি দৰৱ এইটো হৈছে ধৰ্মফেন ধৰ্মৰাজ যুধিষ্ঠিৰে এইটো বনাইছিলে বনাই থৈছে ন এইটো ল'লে মানে আপোনাৰ অকল মানে সঁচা কথাই মোক আপোনাৰ সেই আগৰ গতিলে গুচি আহিব হয়নে হয়নে দিয়কচোন দিয়ক নাই নোৱাৰিম নোৱাৰিম কেলে নাই মই আপোনাৰ কোনো বিশ্বাস নাই পইচা পাতি নিদিয়ে মই আপোনাক কিমান লাগে আপুনি সেই কথাটো কওকচোন কিমান লাগে এইটো দাম 500 আপুনি 1000 টকা দিব লাগিব 1000 টকা কেলে লাগে নাই আগৰ 500 সেইটো ধৰি দিছে 1000 টকা আগে দিয়ক তাৰ পিছতে দৰৱ দিম এইটো কথা আগে ক'লে হয় আকৌ দিয়ক লওক কিমান লাগে আৰু দিম লওক হ'ব তেনেহ'লে মই দৰৱটো দিছো দেই মেলক দিয়ক মানুহে মাৰি একেবাৰে বাতি পেলালে বুজিছে মেলক কিহত দিব এইটো জিভাত দিয়ে জিভাত দিব নালাগে ভয় কৰে নহয় ন বেইনতে দিওঁ দিয়ক বেইনতে দিম দেই টকা আছে দেই অকণমান জেগাডোখৰ কোমলাই লওক হাঁহিছে যে কি হ'ল সঁচা কথা ক'ব লাগিছে কৈ দিয়ক সঁচা কথাটো কওক মানে হেৰি অলপ সময় আগতে যে মই আপোনাক 500 টকীয়া দুখন দিছিলো সেই দুখন নকল টকা